এই কুলি ভাই কুলি ভাই কুলি ভাই কি হৈছে মানুহটো আরে বিরাট বাহ আজিকালি আমাক পাত্তাই নিদিলেগে যে নকবি আৰু অলপ শুই আছিলো কালি লাডাখ গৈছিলো ন ভিডিঅ' কাৰণে তাকে অলপ শুই আছিলোগে খবৰ পাতি ক তইতো মুম্বাইত আছিলি কেতিয়া আহিলিগে আজি জাষ্ট এতিয়া আহি পাইছোৱে মই কি খবৰ আমাৰ তোমাৰ কি কম আৰু এনেকুৱা আৰু দেখা নিচিনাই একদম খাব পোৱা নাই ন এইটো ডাঙৰ ইউটিউবাৰ anytime হলি। ঘূৰি আছো এ ভাই ইউটিউবাৰ কথা নকবি নাই ইমান কষ্ট ন ব্লগ বনাওঁতে আমকত যা সেইটো পইচাই নোলাগে তইতো এতিয়া টিকটকত কিমান পইচা পালি কি এইবোৰ টিকটক কি ইউটিউবাৰতকৈ ডাঙৰ হ'ব নোৱাৰে নহয় আজিকালি হয় নেকি আৰে ভাই তই বহুত দিনৰ মূৰত মোৰ ঘৰলৈ আহিছ এতিয়া মাইকী মানুহ নাই নহয় কিবা এটা খুৱাব লাগিছিলে তোক কি লগত মই আনিছো তো আনিছ জনা নেকি? আছে আগতে জনা আছে মই। এই আছা সৰুতে হ'লে কোৱাটাৰ এটা আনিছো এতিয়া তই ঘৰত বহুত দিন হ'ল। হাঁহ কুকুৰা আছে নে নাই আছে ৰ মই আনি ল'ম ৰ দেই আন। একদম আজি মজা দাঁতকে মজা মাতি ন দাঁতকে মজা মুৰ্গী আনিছো মই বনাম আকৌ কি হ'ল মই ন এইটো কুকুৰাটো এতিয়া 5 মাহ হ'ল বহুত কষ্ট কৰি এইটো পুহিছো হা ইউটিউবৰ পইচা নাই মোৰ 1 টকা 2 টকা গোটাই ব্ৰইলাৰটো কিনিলো এইটো আকৌ লৈ যাব লাগিব নেকি নহয় এইটো নাপাই দামী মাল ন নাম্বাৰ 1 ৰদি মানে এইটো ন মই বহুত কষ্ট কৰি পইচা গোটাই এইটো মই মৰমতে কিনিছিলো মানুহ কি হৈছে নকবি আৰু এইটো ন মই বহুত কষ্ট কৰি মই এইটো কিনিছিলো মাৰ বেমাৰ এইটো মাক খুৱাম বুলি থৈছিলো হা তই বহুত দিনৰ মূৰত আহিছ এইটো তোকে খুৱাম আৰু নালাগে এইটো ভালকে মাক কৈ কোৱা আৰু তই নাখাও নাখাও তই বহুত দিনৰ মূৰত আহিছ খা মাৰ কাৰণে তই দে এইটো দে চাটনি কি আন হ'ব দে তই নাখাও ন তই মোৰ ঘৰত আহিছ খাবই লাগিব নাখাও হ'ব ইমান কষ্ট কৰি পইচা যেতিয়া তই দে মাৰ কাৰণে তই দে চাটনি কি আন যা নাখাও ন ইমান বটল ইমান ডাঙৰো নহয় এইটো মোক দে মই চাটনি আনিছো ৰ এইটো চানা আনিছো তোৰ কাৰণে আজি এইটোতে মজা মাৰো ন এইটো মালটো দেই উপায় নাই হা ঘৰত সোমাবলৈ ইয়াতে মা নাই যে এইকাৰণে তই ভাল আকৌ কি হ'ল হা ৰ দেই হ'ল মই মানে ন আমাৰ মায়ে মোক চানা আনিব কৈছিলে পকেটত পইচা নাছিলে 20 টকা এটা আছিলে এইটো আনিছো তাৰপিছত একো নাই তই আহিছ নহয় তই খা এইটো মালটো খা নাই হ'ব মালটো লৈ যা আৰু এইটো লৈ যা ভালকে মাক খোৱাবি তই নাখা চিগাৰেট আছে চিগাৰেট লৈ আন যা চিগাৰেট খাবি চিগাৰেট এটা খাম আৰু যাম এইটো খাব লাগিব নাই এইটো মই কাক দিম এইটো দেউতাক দিবি আৰু এইটো মাক দিবি আৰু চিগাৰেট এটা আন যা চিগাৰেট খাবি একো নালাগে চিগাৰেট চিগাৰেট খাম হা দেই সোনকালে আহিবি দেই এইটো না খা দেই তই মোৰ ঘৰত আহিছ নহয় খা কি হ'ল তই নাখালি যে আনিছো কিয় তুমি কৰিছো হা এইটো ন মই 1 পেকেটে কিনিছিলো এতিয়া এমাহ হ'ল দিনত মই এইটো 10 বাৰকে খাওঁ এবাৰত ইমানটো খাওঁ ইমানটো আৰু এই সৰিয়হটো আনোতে মই কিনা মানে এইটো মাৰোতে দিনত ইমানটোকে 10 বাৰ খাওঁ মই এই দুটাটোৱে আছিলে তেনেহ'লে এইটো খাব নাপাবা নাই হ'ব বিমল আছে নাই বিমল খাবি তোৰ দোকানততো বিমল আছে খাবি দে বিমল মোৰ পকেটতে আছে বিমল দিয়া বিমলকে দে এইটো ভালকে তই 2 মাহ খাবি নে 3 মাহ খাবি নে বিমল দে এইটো বিমলটো খা দেই তই মোৰ ঘৰত আহিছ চব খাব লাগিব দেই চব কাম আকৌ কি হ'ল হা কি হ'ল আকৌ একো হোৱা নাই খা
খা তই খা কান্দিছো যে নহয় এই বিমলটো যে বিমলটো মোৰ 10 দিন হ'ল কিনা বিমল খাব নাপায় মানে এই বিমলটোকে চাই চাই এনেকা কৰি থাকো আৰু নাই নাই আজি মই বিমলো নাখাম চিগাৰেটো নাখাম এইকেইটা ন এইকেইটা আছিলে ন চব ৰাখ তই নিজে খা মই একো নালাগে তই বেয়া পা মই বেয়াও নাপাওঁ তই বেয়া পাব নালাগে মই একো নাখাওঁ ইমান ভাল মোৰ লগৰটো চব বুজি পায় ন তই নাখা মই যাওঁ তই নেকি খা নাই নালাগে তই ৰাখ এইকেইটা তই নিজে খাবি আৰু এইটো দেউতাক খোৱাবি আৰু এইটো তই নিজে খাবি আৰু মাক এইকেইটা চব খোৱাবি আৰু পইচাও নাছিলে মোৰ ইমানখিনি আজি আহি পাইছোৱে পইচা দিবি নেকি নাই দিছো 500 ল নাই আৰু 200 টকা হলে ভাল আছিল হ'ব ল তোক নিদিলে কাকনো দিম ন কেতিয়াবা মই মনত পৰিলে দি দিম দেই তোৰ নিজৰ মৰ্জি আৰু দিলে দিবি নিদিলে নাই মই লগৰ হিচাপত দিছো টকা ন মই 1000 টকা দিমগে তোক নালাগে দিব নালাগে কেতিয়াবা মই বোলে মোৰটো দিলে দিবি আৰু মোক মোৰ একো নালাগে মই যাওঁ নেকি যাওঁ নি যাওঁ কিবা এটা খাই ল নাই হ'ব তই মই একো নালাগে মই এতিয়া যাওঁ দেৰি হৈছে মোৰ দে ভালকে যাবি দেই আজি জাষ্ট আহি পাইছো যাওঁ আৰু 100 টকা পোৱা হলে ভাল আছিল নেকি ল বেয়া নাপাবি দেই ল লগৰ হয় ন বেয়া নাপাবি গাড়ী ভাড়া এইটো নুখুজিবি আৰু দেই নাই নালাগে তোৰ পৰা মই কেতিয়া পইচা খুজো ন হ'ব বেয়া নাপাবি মই বেয়া নাপাম মই গৈছো হাৰি যায় 800 জীৱনত মই এনেকুৱাকে যদি সদায় এনেকুৱাকে পাই থাকো লুকাই লম It's the motherfucking Eagle Double G. Snoop Dogg. It's the motherfucking Eagle Double G.